Hi guys, মোৰ নতুন এটা ব্লগ ক'লে আৰু আজি আমি মাংস বনাবলৈ লৈছোঁ চিকেন। আহক আজি পুৰা ৰেচিপিটো দেখাওঁ বলক। এয়া মই আনিলোঁ চিপছ পাঁচটামান আৰু লগতে কমলাও আছিলে ঘৰত, কমলাও আনিলোঁ আৰু মাংস আনিব গৈছিলোঁ আৰু লগতে চিপছ আনিলোঁ। ভাইটিয়ে চিপছ খাওঁ কৰি আছিলে সেইকাৰণে। আৰু এতিয়া মই কমলা গুচাই আছোঁ। এয়া মা ভাইটি চব বহি লৈছোঁ একেলগতে। এয়া মায়ে এইবোৰ কাটি ল'লে, বিলাহী, পিঁয়াজ, আদা, ৰচুন চব কাটি ল'লে। এয়া মাংস, এয়া আলু হাফ ফ্ৰাই আৰু এয়া মায়ে পিঁয়াজবোৰ দি ল'লে। এতিয়া মায়ে দিব আৰু গ্ৰীণ কালাৰবোৰ মানে এইবোৰ পিঁয়াজৰ হেৰিটো দেই, মানে পিঁয়াজৰ ওপৰৰ সেইটো থাকে যে সেইটো হয়। আৰু মায়ে এতিয়া আদা দিলে। এয়া মাংসটো হ'বলৈ হৈছে, মাংসটো দিলে কিন্তু মই নেদেখালোঁ, বেয়া নাপাব। আৰু লগতে জলকীয়াও দিছে। এয়া মাংস ৰেডি। ওপৰে এনেকৈ পিঁয়াজ দি দিলে ভাল লাগে দেখিবলৈ, সেইকাৰণে মায়ে দি দিছে। আৰু এয়া এতিয়া ভাপত দিয়া মাংসটো, এইটো খাবলৈ বহুতেই টেষ্টি। আমি এবাৰ খাইছিলোঁ, ভাল পালোঁ খাই, সেইকাৰণে আকৌ এবাৰ দেখাম বুলি ভাবিলোঁ আপোনালোকক। এয়া আজি থালিটো আমাৰ। মোৰতো খাই বহুত ভাল লাগিলে। আপোনালোকে বনাই চাব আৰু খাই চাব, কেনেকুৱা লাগিলে মোক ক'ব হা, কমেণ্টত জনাব। মোৰতো বহুতেই ভাল লাগিলে। মাক কৈছোঁ কি আৰু এবাৰ বনাবলৈ, ইমানেই টেষ্টি হ'ল সেইদিনা, মানে ভাল লাগিলে। আৰু আজিলৈ ইমানেই আছিলে। বাই বাই। অন্য এটা ভিডিঅ'লৈ মই আকৌ আহিম।